বাৰু কিয় নুদিম কেনে নুদিম ফুটৰা পৰা ওলা মানুহটো মোৰ বাবে একেবাৰে শুনি মাৰে আপুনি হ'বলে ভিতৰতে আছিলে মোলে কিবা ৰাখিলেনে মই যে খোৱাৰ পৰা একো এটাই আহাৰ খোৱা নাই একো এটা খাবলৈ পোৱা নাই হয়নে সেই মস্ত মস্তকৈ সেই পুৱাৰে পৰা চাগে খুৱাই আছো কৈছে আকৌ কি একো এটা মুখতেই দিব মানুহটো আজি আকৌ কি হ'ল কিটো হ'বলৈ আছে সেই দিনৰ দিনটো পাতল কৰি আহি সেই ঘৰত অন্তত এমুঠি কিবা খাবলৈ পাব লাগে সেইফালেতো নায়েই মুঠতে ঘৰত মই আকৌ সেই চুলুত পাত ধৰি নাথাকি আপুনি মোক কাম কৰা কথা কৈ জ্বলাই নেমাৰিব নজ্বলাও মোৰ গোসানী মই সদায় তোমাক ধুনীয়াকৈ পাক ধৰি ধৰি ধুনীয়া ধুনীয়া খাদ্য বনাই দিম তুমি খাই থাকিবা হ'ব হে প্ৰভু নাৰায়ণ তুমি কিন্তু মোক দিলা দেই এই ফেৰি দিলা মই বহুত এই ভাগ্যৰ বলতহে এইগৰাকীক পাইছো আৰু সেই কথা বুজিয়ে আজি মই এটা ঠিক সিদ্ধান্ত লৈছো বুজিছ ঠিক সিদ্ধান্ত লৈছো আৰু বুজি লৈহে লগতে মই এইটো ললো সেইটো আকৌ কি এইটো এই গোটাই থোৱা সোপা গোটেই সোপা কি দেখা নাই তেল তেল কৰি জিলিকি আছে এই সোণৰ মুদ্ৰা কেইটা এই আমি যে অতৰ দিনা পূজা পাতল কৰি ঘূৰাই থৈছিলো সেই কেইটা গোটেইকেইটা লৈ ললো যা মোক ৰব দিবা তুমি মৰাৰ পাছত মোৰ আৰু এঠানি হ'ব বুলি গোটাই থোৱা মুদ্ৰাকেইটা আপুনি কি কৰে কি তই তাৰমানে মই মৰালৈহে চাই আছ নহয় মানে মৰাৰ আগতে একেলগে আমি খাম বুলিহে কৈছিলো সেইকেইটানো ক'লৈ নেকি মোৰ চিন্তা চৰ্চা মোৰ জনা আছে বুজিছ মোক কিমান কাৰ্যক্ৰমণিকা কৰি খোৱালি সেই কথা মই দেখিলো নহয় দেখি থাক আজি মই কি কৰো তই দেখি থাক ক'লৈ যায় আপুনি ক'লৈ যায়